নমস্কাৰ বন্ধুসকল তো কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল আৰু যাৰ যাৰ বেয়া চলি আছে তেওঁলোকৰ যাতে ভাল হয় আৰু গাইস মানে 2-3 দিন ব্লগ দিয়া পাৰা না কাৰণ মোৰ অলপ বেমাৰ হৈ আছিল আৰু মই অৱশ্যে ৰেগুলাৰ ব্লগ আগতেও দিয়া নাছিলো কাৰণ তাতে আকৌ গাঁৱত কন্টেন্ট বিচাৰিয়ে নাপায় গাইস এটা এপছলি দিম বুলি কিন্তু মানে কি কৈছো এই বিছনাৰ পৰা উঠব পৰা নাছিলো গাইস এই বিছনাত ঘুমাই আছো এতিয়া এই গাড়ী চাৰ পৰি আছে তো আজি অলপমান ভাল পাইছো आता दे दे नी कि बेटा कर बोले गाइस तो बोलो क्या बात चीज है हम तो गाइस ये नहीं बात चिल्लर माने इटू करबे तो गाइस মই চেন্দেল পিন্ধিলো কিনে যাম বাৰু আৰু গাইস ও ৰক্স কভাৰ আছে মডলমলিকে ৰক্স কল আমি নেকি তো बोलो যাই হল লেটস গো তো গাইস অলপমান ফুৰি আহিলো ফুৰাখিনি দেখা নহয় লাখত বা যাম মই কিবা অলপ বজাৰ কৰি আনবেলা গাউল আৰু মনসু ষ্টিক এনাৰ্জি মানে অলপ এনাৰ্জি লম ইয়াৰ মোক দেখাই পাও নাই তো আইছো ৰচোন কিবা তো বস্তু তো নিবাক লাগি ফটাফট লৈ কিনে যাও আৰু গাইস 31 তাৰিখৰ পৰা আইপিএল আছে চাব এইবাৰ আইপিএল ধনী ভাই আহি গেছে পাহাড়ে গাইস তো উপৰি বেয়া লাগব ৰকম মাৰি না গাছ কাট থাকতে ও মানে মই বজা কৰি আহি পালো আৰু পা মই গাইছতে অলপমান ঘুমিছলো তো আমি মানে জুগাৰ হৈছি কিন্তু আমি বনোৱা নাই আপোনালোক দেখাই আছো আৰু গাইস আজি আমাৰ গেষ্টটো কি ভয়ংকৰ একগা চাব আৰু এই কাই পুৰা দে তো আপোনালোকে ভিডিওটো কন্টিনিউ কৰি থাকক আৰু কি কম গাইস তো ভিডিও চাই থাকক দে টক চাই থাকক দেয়াৰ তো গাইস আপোনালোকে চাব পাৰে এইটো হৈছে আমাৰ মঙটো তাৰপিছত এইটো হৈছে আলু তাৰপিছত এটা আছে গাইস মছলাতে এটা আমাৰ মছলাতে আদা ৰহুন আছে তো আৰু গাইস এইটো হৈছে কেৰাহীটো মানে কি মোৰ বেক ক্যামেৰাটো বেয়া না ঠিকতে গাইস মানে মই সেলফি দি দেখাই দিছো তো কেনা বলে কেনে আৰু সেলফি দি দেখাই দিছো কাৰণ মোৰ বেক ক্যামেৰা গাইস অতি বেয়া আপোনালোকে হেতু গম পায় কি মোৰ বেক ক্যামেৰা অতি বেয়া ব্লাৰ হৈ থাকে ব্লাৰ মানে ধোৱা হৈ থাকে একো দেখা নাপায় সেই কাৰণে মই সেলফি দি দেখাই দিছো আৰু আজিৰ মঙ মই বনাম আপোনালোকে ভিডিওটো চাই থাকক বনাই আছো মাংসটো তো আপোনালোকে চাব পাৰে আৰু আলু চালু দিয়ে আছে আপোনালোকে চাই লওক গাইস এয়া আৰু কি সুন্দৰ কালাৰ এটা উঠি গাইস আৰু মাংস পিছটা নাকি ডাঙৰ যেনে গ্ৰেভি কৰি খাম তো আৰু বৰ বিশেষ মানে বনাই থকাটো নেখৰ কাৰণ সেলফি দি অলপ দেখাব অসুবিধা তো ভিডিওটো কন্টিনিউ কৰি থাকক ডাইৰেক্ট মানে গাইস আমি চ্যালেঞ্জ কৰিম ডাইৰেক্ট যাই চ্যালেঞ্জ আৰু কালি পে হেলা আছে সিএসকে আৰু কাৰাছি তো আপোনালোকে নিজে জানে না ভাবিব আকৌ কি মই নাচনো মই জানো গাইস কালি ধনী আৰু হাৰ্দিক পাণ্ডিয়া তো আপোনালোকে চাই থাকিব খেলা বিগ ফেন ফ্ৰম ধনী তো গাইস এইখিনি মাজতে মই আপোনালোকে এটা কথা কৈ দিওঁ ইটোৰ পৰা আৰম্ভ কৰিছিলো মই ভিডিও বনোৱা আৰু মই ধৰি থাকাটো হৈছে আইফোন কিটো आईफोन 7 प्लस और गाइस मैं यहाँ से ना यहाँ तक पहुँच गया हूँ अभी आप देखो यहाँ से यहाँ तक पहुँच गया हूँ आप लोगों के साइड लॉक फालके मैं एने को बोले बो नालगे जो फिलहाल मॉडल तो देखा जाए गाइस अपना लोग को मॉडल तो सर फ्लैश जो तो कमेंट करो दे दाम तो अपना लोग को कमेंट करो आईपैड बोले ओरिजिनल ना गाइस डुप्लीकेट ना है कौन
60 টাকা বলে 2,500 গাইছ মোৰ দাতা কেবল কিমান জানা 60 টকা আৰু এইটো কিমান ডাঙৰ বস্তু ল'ব পাৰি আছোঁ তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকচোন গাইছ আমাৰ কিজানি সিফালে মঙহ হ'লে এইবোৰ লোক বাবাৰ দেখাই লৈ আকৌ হ'বলে এতিয়া আহি আছোঁ তো গাইছ আমাৰ মঙহৰ তুলিব লাগে খলখত আছে আৰু এইটো ৰচুন বেলেগ এখন হয় ৰচুন আৰু কি সুন্দৰ এটা আৱাজ ধনিয়া পাত্তা দিয়া নাই গাইছ ৰান্ধনি মই নহয় দেই মই এনেকৈ কৈছোঁ বাৰু তো আৰু অৱশ্যে আইপেডটো মোৰ নহয় আৰু আইফোনটো মোৰ নহয় যিটো দি ভিডিঅ' কৰি আছোঁ এই চব বস্তু বেলেগৰ মানে মই আছোঁ গাইছ লাইফটোত একবাৰ ল'ম বুলি ভাবিছোঁ এইগিলা যদি ছাকচেছ হওঁ আৰু এইটো আইপেডটো তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক মই দেখাই আছোঁ আৰু আজি ভয়ংকৰ চেলেঞ্জ এটা হ'ব যাই আছে এই মোৰে নাই বিবেক লাগবো মোৰ কি পেটক লৈ গৈছে নাই আৰু গাইছ মই গোটাই খাতৰাৰ দানৱৰ লগত চেলেঞ্জ কৰিব আছোঁ নাখনতে আহিম বেছি ৰ কোনে ফাৰ্ষ্ট তাৰমানে যোনে যিমান লৈ সমান ল'ব লাগিব সেইটো ইচ্ছা নাই হেৰি নাই কাৰ ফাৰ্ষ্টতে খাব হ'ব সেইটো সেনেকৈ নহয় কিবা এটা নিয়ম আছে নিয়ম আছে গাইছ এহেঁতে কৈছে সমান ল'ব লাগে হা সিটো পেটত এই মই লওঁ ভাই মই গাইছ ক'লোঁ আৰু মই আইপেডটোৰ সমান ভাত ল'লোঁ আৰু ইটো পেটত আইপেডটোৰ সমান ভাত ইটো পেটত গাইছ আইপেডটোৰ সমান ভাত খুলি নে এইটো লেপটপৰ সমান ভাত লাগব পিচিৰ সমান ভাত লাগব সেনেকৈ নৰো গাইছ চাই থাকক ভিডিঅ'টো কি হ'ব দেখাই আছোঁ মই এইটো পেটলা ফাইনেলি আমাৰ খানা হৈ গ'ল তো আপোনালোকক দেখাই আছোঁ কি বনোৱা হ'ল তো গাইছ ফাৰ্ষ্ট মই লৈ আছোঁ এক পিচ নিমু টেঙা এটা থলোঁ আৰু এটা জ্বালা গাইছ লাল হৈ যাব কালি এইটো তাৰপিছত এইটো গাইছ এইটো মানে মাংস এইটো মোৰ নহয় আৰু যিটো দানৱ ন আৰু গাইছ ইয়াৰ কাইখান আৰু মোৰ কাইখান আপোনালোকে চাব পাৰে এইটোৰ লগত গাইছ মই খাব লাগিব ভয়ংকৰ চেলেঞ্জ তো গাইছ চাব পাৰে টুকুৰা দেখাই আছোঁ এইটো লেগ পিচ আৰু চাওক অঁ এইবাৰ আহিছে গাইছ মোৰ আৰু সিহঁতে একেলগে খাই আছোঁ তো গাইছ মই এক পিচ মাংস খাইছোঁ হ'ব অঁ গাইছ বেলেগ আছে মুখখন চাওঁ মুখখন আমাৰ নহয় তোমাৰ তো গাইছ খাই লওঁ বাৰু পঞ্জিকে মই দেখাই আছোঁ গাইছ মই হাল্লো মানে কি আৰু যিয়ে শেষ কৰি ভাত খাই সিহে উইনাৰ হৈ লয় আৰু মই বস্তু দি চাব পাৰে আপোনালোকে এইখন মোৰ কাহি গাইছ আৰু এখন এহাতৰ ফিনিছ গাইছ এইখন মোৰ কাহি মোৰ ভাত ৰৈ গ'ল আৰু সেইখন আমাৰ চাহৰ কাহি এটা ভাত নাই আৰু পাহাৰা খা পেট আৰু একডাল হাৰা গাইছ মই বাৰু হাঁচছোঁ মই মানছোঁ হাত চাত দাঙি দিয়া উইনাৰ আৰু গাইছ এইখিনি বস্তু ৰৈ গ'ল আমাৰ একো নাই তো আপোনালোকে চাবলৈ তো বহুত দিন মানে ভিডিঅ' দিয়া নাছিলোঁ সেইকাৰণে আজি এনেই এটা ভিডিঅ' বনালোঁ তো গাইছ ভিডিঅ'টো চাই কিনে অলপ ক'ব আৰু মানে ৰেচিপি ভিডিঅ' কি আৰু বনাই থকা ভিডিঅ' বহুত নবনালোঁ মাংসটো বনাই থকা ভিডিঅ' দেই গাইছ মাংসটো বনাই থকা ভিডিঅ' বহুত নবনালোঁ আৰু আপোনাৰ
আৰু খাৱাখিনি বৰ বিশেষ দেখুওৱা নহ'ল বাৰু এনেই এইটো নৰ্মেল ভ্লগ বুলি ক'লোঁ মই নৰ্মেল ভ্লগ এটা আপোনালোকক দিলোঁ কাৰণ 3 দিন ভিডিঅ' দিয়া নাই আগতে মই কৈছোৱে বাৰু তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই অকণো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ পিছলৈকে ভাল ভাল ভিডিঅ' পাই থাকিব তো জয় আই অসম গাইজ জয় শ্ৰীৰাম জয় আই অসম